আহা আলহী কোকৰাঝাৰৰ পৰা নাৰ্জাৰী ডাঙৰীয়া লগতে আমাৰ ৰৌতা ব্লকৰ বিপিএফৰ সভাপতি ওদাং ছাৰ দৈমাৰী ডাঙৰীয়া লগতে সকলোৱে আমাৰ বিষয়ববীয়া আমাৰ আপোনালোকক সবচে হেভি সবচে ডাঙৰ লিডাৰ বুলি আৰু ইয়াক লাগে বুলি আমাৰ হোসেন ছাৰে কয় বোলে লগতে কি কেনেকৈ জিতিব সেইটো আমাৰ নাৰ্জাৰী ছাৰে ক'লে যে কেইটা আমাৰ আসন জিতিখিনি আমি কোকৰাঝাৰত চৰকাৰ বনাব নহয় জানো আৰু লগতে কোন কোন দলে যে আহিখিনি আমাক ধোকা দিব পাৰে আপোনালোকক কেনেকৈ কেনেকৈ ডাইভাৰচন আমাক কৰিব পাৰে ইফালে ভোট দিখিনি ইফালে হাৰাৰ কাৰণে কি ধৰণৰ কৰিব ইয়াৰ বিষয়ে আমাৰ লতিফ দাই ধুনীয়াকৈ বুজাই থৈ গ'ল আমি এতিয়া আমাৰ মাজত এটাহে মই এটা মানে মেথামেটিক্স কৰিব বিচাৰিছোঁ যে আমি সকলোৱে জানে তাৰ ৰোটা জিতিব নহয় জানো ভাই কেনেকৈ জিতিব ভাই কিমান আছে সব জানে না কিমান ইয়াত ভোটাৰ আছে জানে না নাই কিমান আছে ৭৩,০০০ বৰ্তমান আছে সেইফালে যদি প্লাস হৈছে ৮,০০০ বা ১০,০০০ কিমান হ'ল ৮৩,০০০ ঘূৰা ফুৰাকৈ ৮৫,০০০ আছে নহয় জানো ৮৫,০০০ৰ মাজত কিমান ভোট কাষ্টিং হ'ব কিমানবোৰ ভোটাৰে ভোট দিব লগভগ কিমান কিমান আহিব ৮৫,০০০ত ২০০০ মান ফেলাই দিম না ১৫,০০০ মান ফেলাই দিম হা ১৫,০০০ আমি এৰি দিলো থাকিল কিমান ৬৫,০০০ ন ৬৫,০০০ থাকি গ'ল এই কোনোবা ট্ৰেক্টৰো আহিব পাৰে বেলেগ মানে এৰোপ্লেনো আহিব পাৰে পিকচাৰ কিবা অটো আহিব পাৰে টটো আহিব পাৰে মাছো আহিব পাৰে হাটো আহিব পাৰে বেলেগ এইবিলাক সব আমি চাই দিলো তাতে কিমান ৫,০০০ নহয় জানো থাকিল কিমান ৬০,০০০ এই ৬০,০০০টো অলপ আমি তিনটাৰ মাজত টানাটানি কৰিম দেই এতিয়া সেইটোহে মানে খুব দুষ্ট ধৰণে আগবাঢ়িব তো কি এটা বিপিএফ থাকিল এটা এটা বিজেপি থাকিল এটা ইউপিপিএল তো ৬০,০০০ থাকিল না ভাই এজনক ২০ আমি আগতে বাটি দিলে কিমান হৈ গ'ল ৬০ পুৰা হৈ গ'ল এতিয়া আমি জিতিবৰ কাৰণে এটা বেছি হ'লেতো হ'ব না তো এতিয়া আমি ইয়াত জিতাৰ কাৰণে ক'ৰ পৰা আমি কিমান কেনেকৈ পাব কাৰণে আপোনালোকে কাম কৰি আছে সবেতো ঘৰত ওচৰা ওচৰি কাম কৰি আছে না ইয়াত আহি থকা সকলোৱে যোনবোৰ আহিছে আমাৰ বিপিএফৰ যোনে আগৰ পৰাই যোগদান কৰিছে আৰু আগলৈ হাগ্ৰামা মহিলাৰী ছাৰক আনিব বিচাৰিছে সবে খুচিমতে আহিছে গৰম বতৰ তথাপিও কষ্ট কৰি আহিছে নহয় জানো এই আমি বিপিএফক ভাল পাই আহিছে লগতে যিবোৰ আজি যোগদানৰ কাৰণে আহিছে সিহঁতেওতো ভোট দিবৰ কাৰণে আহিছে নহয় জানো তাৰ লগত ঘৰৰ ফেমিলি লগৰ ভাই বন্ধু হয় না এই হিচাপে মই আজি হাগ্ৰামা মহিলাৰীৰ আদেশ মতে মই ৩ বছৰৰ পৰা আজিলৈকে যেনেকৈ কষ্ট কৰি আছো মই ক'ব পাৰিম ক'ত কোনটো ঘৰৰ পৰা ভোট পাম মই সেইটোলৈকে জানো ঠিক এই হিচাপে আমি আমাৰ ৰৌতা ব্লকত কেইটা প্ৰাইমাৰী আছে জানে না নাই সেইটো জানিব লাগিব না কেইটা আছে ৯টা এক সাইডৰ পৰা কম ইয়াতে কিমান এইটো কি 66 ধনচিৰি লগতে কি আছে পানবাৰী কেইটা গ'ল 2টা পানবাৰীৰ পিছত কি আছে কছাৰীচোন 3টা এইফালে আহক এতিয়া শইকীয়া চুবুৰী কেইটা হ'ল 4টা গেলাবিল 5টা ৰৌতা 6টা হিৰুৱা 8টা বড়ো বাজাৰ 8টা কপাটি 9টা নহয় জানো 9টাৰো আমাৰ তাগৰা আপোনালোকে 66 এনেকুৱা সবৰে আমাৰ বিপিএফৰ যিহে মানে ৰাইজে এইবাৰ যে হাগ্ৰামা মহিলাৰীক এজন শক্তিশালী আমাৰ যে এজন আমাৰ চিফ লাগে কোকৰাঝাৰত বহাব লাগে এইটোৰ কাৰণে আমাৰ ৰৌতাৰ পৰা একদম সকলোৰে প্ৰাইমাৰীৰ পৰা তাগৰা সাজু হৈ আছে তাৰ মাজত এতিয়া আপোনালোকে এই 66ৰ পৰা কিমান দিব ভাই কওক কিমান দিব পাৰিব আপোনালোকে 40 ল'ব লাগিব ইয়াতে কিমান আছে ইয়াতে স্যাৰ হা মিক্স প্ৰাইমাৰী আপোনাৰ কোন প্ৰাইমাৰী আমাৰ 66ৰ কোন আছে ইয়াতে আমাৰ ধনশ্ৰীৰ প্ৰাইমাৰী কোন পৰে কোনে এটা ধনশ্ৰী আৰু বাকি কছাৰীচোন বহুত আছে ধনশ্ৰীৰ বহুত আছে না দে ঠিক আছে ইয়াতে আমি ইয়াতে সভাপতি সম্পাদক লগতে আমাৰ 66 ধনশ্ৰীৰে মহা বিষয়ববীয়া মানে একেবাৰে দিনে ৰাতি কষ্ট কৰি থকা আৰু আপোনালোকৰ দৰে মেন ওয়াৰ্কাৰবিলাক ইয়াত আছে কিমান দিব ভাই ৪,০০০ কোনোবা ক্যালকুলেশন কৰিব না কৰি আছে কোনে কৰিব ভাই কৰ ভাই কৰ হা দে ঠিক আছে দে ৪,০০০ কোট ললে আমি
66 পাক্কাটো চবে না বেছি তো আমি পাবে তথাপিও কম দিব কাকবা দান দিম আৰু পিছত নহয় জানো কিমান দিলে 4000 তো ইয়াৰ লগত কি লাগি আছে আমাৰ পানবাৰী প্ৰাইমাৰী ন পানবাৰী প্ৰাইমাৰীৰ আছে না প্ৰাইমাৰী কেইজনমান কোন আছে পানবাৰী নাই এটা নাই দে পানবাৰী প্ৰাইমাৰীৰ আমি যিহে কষ্ট কৰিছো দিনে ৰাতে ইহঁতে 3000কৈ তলত পাব বুলি ক'লে ইহঁতে আমাক কুবাব বিচাৰে ডেট মিন্স কি পাৱাৰ আছে ৰে ইহঁতে তাৰ মানে কৈছে 4000ৰ তলত নালাগে ইহঁতে কয় 4000 আমি লাগে 3000 নহয় 3000 হলে কুবাম কিয় 3000 কৈছে অলপ বেছি দিব লাগিব মানে ইহঁতে বেছি ধৰ আমি কৈছে ইহঁতে 4000 ধৰিব বিচাৰে আমি 3000 মাজত ধৰিম নেকি 3500 ধৰিম 3500 সেম প্ৰসেস কছাৰীচন প্ৰাইমাৰীৰ আজিৰ দিনত UPPLৰ দৌৰি আহে মই থাকি গ'লে অলপ লগাই থৈ যাওক কোমল কুমাৰ দৈমাৰী সভাপতি আমি সকলোৱে যাই কিনি আমি মালা লগাই আছো কোনবা যদি থাকি যায় আধা ৰাস্তালৈকে দৌৰি আহে কালি আমাক লগাবি বুলি এই অৱস্থাত হৈ আছে তো কিমান হ'ল তাতো আমি 3500 ধৰিছো এই তিনটাত কিমান হ'ল ভাই 11 ন তে তিনটাক বৰাবৰ কৰিবৰ কাৰণে কিমান আছিল 20 ন আমাৰ পাৰে হ'ব যায় আছে ন এতিয়া আমি ক'ত যাম শইকীয়া চুবুৰীত ইহঁতেও জোৰ জবৰদস্তি কৈ আছে 3000 লওক কাৰণ ইয়াতৰ মিক্সিং বহুত আছে ৰে হয় না নহয় আমি কাকবা দলক অলপ দানো দিব লাগিবতো হয় না নহয় এই হিচাপে আমি ইয়াতে 2500 ধৰিছো 2500 বহুত অধিক মানে আমি ধৰা নাই আমাৰ কমহে ধৰিছে হৈ গ'ল ইয়াৰ পিছত আমি যাই আছো ক'ত গেলাবিল এই গেলাবিলৰ সুবা কমিটিৰ ইনচাৰ্জ ই ঘৰে যাই আছে হয় না নহয় ই জানে কোনটো গণত এতিয়া আপোনাক সুবা কমিটি যদি কৰিবা যায় কোন ঘৰে কোন গাঁও একদম সুবা মানে কি ঘৰৰ চোতালত গ'ল হয় না নহয় কোন ঘৰে আমাক ভোট দিব কেনেকৈ মানুহ আমাৰ লগত আছে সব চা চিনাকি হৈ যায় কোনবা যদি ৰাতি দিফালে আছে সেইটোও গম পায় তো এই হিচাপে কিমান দিব ভাই ইহঁতে 4000 মানে 3500ৰ তলত লবাই নিদিয়ে আৰু ওপৰত বোলে ল'ব তথাপিও আমি ইয়াৰ কোৱা মতে 3500 ললো দে কিমান হ'ল ভাই 17000 ইফালে এতিয়া যাম দে ৰৌটা বহুত বাকি আছে এই ৰৌটাৰ যে ইউথ বিলাক যে আমাকে 40 জন মান মোৰ লগতে ঘূৰি থাকে এটা কয় আৰু ৰৌটাৰ না এই ৰৌটাৰ ইউথ আছে কিমান 40 জন মান মোৰ ঘূৰি কিমান মানুহ আছে হয় এতিয়াই যদি মই 50 খান গাড়ী লৈ ঘূৰিলেতো নহ'ব না হয় না নহয় এইটোৰ কাৰণে মই কেইটামান মেনেজ কৰিবৰ কাৰণে ইহঁতেও কমচে কম 3000ৰ তলত লোৱা নাযায় দে ল 3000 ল বেছি নলওঁ আৰু দেই বেছি আমাৰ আছে এক্সট্ৰা বস্তা থৈছো আমি কিমান হ'ল এতিয়া আহিল গিৰুৱা প্ৰাইমাৰীৰ মই নিজে লিড লৈছো দে নিজৰ গিৰুৱা প্ৰাইমাৰীক মই একবাৰ সৰু ভিচেল মাৰোঁতে কিমান 700 আহি গৈছে সেইদিনা UPPLৰ তাতে মিটিং হৈছিল গোটাই ব্লকৰ মিটিং হৈছে মাত্ৰ 3000 কেতিয়াবা নিউজত কি কৈ জানে এই বোলে একদম বাৰে ইয়াত 8000 আছে চিয়াৰেতো 3000 ভাই হয় না নহয় এটা আহিব ক'ৰ পৰা ইহঁতে কব কিছুমান বোলে অটো ৰিক্সাত বহি আছে গোটেই অটোটো গিনতি কৰিলো তেতিয়া হ'লে নাকি তত গিনতি কৰিলে 7000 ক'ৰ পৰা আহিব হয় না নহয় ঠিক এই হিচাপে আমি সেইটোত নাযাওঁ ইহঁতে ইমান ডাঙৰকৈ গাড়ী গুৰি ভিজেল দিলো 3000 মই গিৰুৱাত সৰু এটা ভিচেল মাৰিছে আহক বুলি আমাৰ চৰকাৰ নাই বেছি খৰচা নাই অলপ সৰু তাতো আমাৰ আহিছে 700 যদি মই ভালকৈ মাৰি দিলে ইহঁতৰ বৰাবৰ কৰি দিলো হয় ঠিক এই হিচাপে মই 3500ৰ তলতো মই নিজে ইয়াত টিকেট দাবিদাৰ হিচাপে 3500 যিহে আমাৰ সভাপতিয়ে কৈছে যেতিয়া আমাৰ যিহে 4জন টিকেট দাবিদাৰ মাজত যোন ব্যক্তি হ'ব ইয়াৰ লগত আমি একজোট মিলি কিনে আগবাঢ়িব লাগে এই হিচাপে টিকেট দাবিদাৰ মোৰতো দম থাকিব লাগিব হয় না নহয় এই 3500 মোৰ গাঁৱত ধৰ ভাই গিৰুৱা প্ৰাইমাৰী দে বড় বাজাৰো একদম বড় বাজাৰ মানে বড়োৱে 10000 ভোট আছে এটা কম এবাৰ বাঢ়িব যাব তাতে কম দিলে মোক খেদিব না নাই কি কেণ্ডিডেট হ'ব বিচাৰিছে ৰৌটা বড় বাজাৰ প্ৰাইমাৰীত বিশ্বাস নাই ক'ব না নাই ইহঁতে তো 5লৈকে কৈ থাকে কিন্তু আমি ইমান নাযাওঁ 3 লাগি থাকোঁ হয় না নহয় যে তাৰপিছত আহিছোঁ আমি কোপাটিত আমি 1940টা ভোটটো গিনতি কৰি ললো আমি নামো দিব পাৰিম আমি ইচ্ছা কৰিলে আপোনালোকক কোনে ভোট দিব কিন্তু বাঢ়ি যাব এনেকুৱা কষ্ট কৰিছো ভাই আমি নামেই দিব পাৰিম এতিয়া গিনতি কৰি কিনে এই হিচাপে আৰু বাঢ়িব নহয় জানো
সেইবিলাক হিচাপ কিতাপ পাই থাকিলে বাঢ়িব না নাই থাকি বেলেগত মাৰি মৰিব নেকি আমি হয় না নহয় আপোনালোকেও ক'ব লাগিব আপোনালোকৰ হিচাপ কিতাপটো কেনেকৈ হৈছে কিয় মৰিব ভাই তো ইয়াত ল'লে কিমান কপাটিও ল'লে 2000 কিমান হ'ল 28000 লগতে আমাৰ কি থাকি গ'ল সেইটোতো আমি গিনতিত লৈছে না এই আমাৰ বিশ্বনাথ চাৰিআলিত আমাৰ তাতে 14টা ৰেভিনিউত বিশ্বনাথ চাৰিআলিৰ পৰা 15 মিনিট মান গ'লে 26 কিলোমিটাৰ মান যদি যায় আমি আমাৰ গাঁওবিলাক শুৰু হৈছে আপোনালোকে ভাবিব নালাগে তাতে আমি যোৱা নাই আমি এইবিলাকত চব গ'লো আমাৰ যিহে চিষ্টেম আছে সেই চিষ্টেমৰ মতে আমি যাই আছোঁ আৰু আমাৰ জিলাৰ যদি যিহে চিষ্টেম কৰি আছে সেই হিচাপে আমি যাম নহ'লেতো আমি কেতিয়াবাই লৈ যায় এইখিনি গোটেই গাঁৱতো আমি মালা লগাই থৈ সেইখিনি আমি একেবাৰে দাম বজাই দিলোঁ হয় বহুত পাৰ্টীয়ে যাইখিনি তাতে মিটিং কৰিব বিচাৰিছে মালা লগাব বিচাৰিছে নিজৰ দলৰ কোনো গাঁৱে একচেপ্ট কৰা নাই তাতে আমাক খালি ৰৌতা ব্লক BPFৰ কাৰণে ৱেইটিং কৰি আছে ইহঁতে কৈছে আমাৰ অঞ্চলত যদি BPFৰ আমাৰ কোনটোবা সেনেকুৱা গাঁও আছে নামবিলাক নকওঁ এতিয়া এই মিডিয়াবিলাকো আছে না এই যে গাঁওবিলাক নহ'লে আগতে যে দিগদাৰ কৰিব সিহঁতে এই গাঁওবিলাক আজিৰ দিনত সেইবিলাক গাঁও কৈ আছে ৰৌতা ব্লকে যোনদিনা আহিব সেইদিনাহে আমি ফ্লেগ লগাব দিম কিহৰ নাংগলৰ দেই সিও নাংগলৰ লগাব দিব সেই ধৰণৰ হৈছে আজি চাওক এতিয়া তাতে আমাৰ কাৰণে ইমান ৱেলকাম আছে আমি সকলোৱে গৈছে আমাৰ চবেই গৈছে তাতে আমি চব গম পাওঁ এই হিচাপে আমি সেইটো 2000ত যোৱাবাৰ MP ইলেকশ্যনত আমাৰ 1 টকাও খৰচাও কৰা নাই মিটিঙো কৰা নাই তথাপিও সেই MP ইলেকশ্যনত ৰাজু ডিউৰি যেতিয়া খেলিছিল শোণিতপুৰৰ পৰা তাতে 2200 ভোট আমাৰ ইয়াৰ পৰা পাইছিলে আমি কিমান কষ্ট কৰিব পাৰিম সেইটো চেষ্টা কৰিম তথাপিও 2000 তলততো নাপামে গিনতি কৰ ভাই 30500 কিমান দিছিল 20 BPFক 20 UPPLক 20 আৰু BJPৰ 20 তো আমাৰ 20টো আমি পুৰা কৰি ল'লো আমিতো 30 পাইছে না এতিয়া কাক যি জীৱন দান কৰে ইহঁতক দিখিনি আৰু আমাৰতো আনিবলৈ হ'ল আৰু দে আমি এইটোকো নকওঁ আৰু আমি UPPলকো আৰু BJPকো আমি বেজাতি নকৰোঁ আৰু যাৰ যেনেকুৱা শক্তি কিন্তু আমাক 30 লাগিবই হয় না নহয় যাৰ যেনেকুৱা শক্তি আগবঢ়াই লওক হ'ব জিতিব না বাস কিন্তু মই কোনোদিন মিছা কথা কৈ পোৱা নাই আৰু মিছা কথা কোৱা নাই মই নিজৰ কষ্টৰ ফলখিনিহে মই কিনাইছোঁ ঠিক আছে আৰু বেলেগৰ ঢকাটকি হ'ব নালাগে বেছি দীঘলীয়াকৈ নকৰোঁ যোনে আমাক বিশ্বাস কৰি আমাৰ দলত আহিখিনি আজি যোগদান প্ৰক্ৰিয়াত থাকিব ইহঁতক মই অৰ্গেনাইজিং ছেক্ৰেটাৰী হৈ আৰু টিকেট দাবীদাৰ কমল কুমাৰ দৈমাৰী হৈ মোৰ সদায় আশীৰ্বাদ থাকিব আৰু মই আশা কৰিম আহি থকা সময়ত খালি সেইটো মালাটো লৈখিনি ভিতৰত বহি থাকিলে নহ'ব ন মই কিবা এটা কৰিব আহিছে যেতিয়া মই অকলে যাইখিনি বেলেগত গ'লে আপুনি অকলে থাকি যাব সেইটোৰ কাৰণে আমি সকলোৱে ওচৰা ইফালে যাব বিচৰা মানুহক আমি ইয়াক আমাৰ সেই ৰৌতা সমষ্টিৰ পৰা পাৰ হৈ যায়খিনি বহুত তাগতত আমি চৰকাৰ চলাইখিনি নিজক দম ৰাখিব লাগিব আৰু আহি থকা সময়ত যিহে আমাৰ 15টা MLA ইয়াৰ পৰা পাম আমি হয় না নহয় আমি ইয়াত শক্তিশালী হোৱাৰ পিছত 15টা MLA আমি ইয়াৰ পৰা তাগৰা হৈ যায়খিনি তাতে কেবিনেট মিনিষ্টাৰ অসমটো আমি হিলাব লাগিব সেইটো টাইমত আমি চিন্তা কৰিম আমাৰ কংগ্ৰেছ লাগিব না BJP লাগিব না কিবা লাগিব আমি এইটো নাচাম আগত আমি ঘৰৰ মজবুত কৰিব লাগিব তাৰপিছত আমি আগলৈ চিন্তা কৰিম দেই এইখিনিহে বক্তব্য এইখিনি মই মোৰ আজি বক্তব্য এইখিনিতে মই সামৰিছোঁ দেই